মোৰ সৰু বাথৰুম এটা আছে গেষ্টৰ কাৰণে। গেষ্ট বাথৰুম বুলি ক'লে ভুল নহয়, যিহেতু ড্ৰয়িং ৰুমৰ কাষেৰে কৰিডৰ এটা গৈছে। কৰিডৰটোৰে মতা মানুহ হ'লে বা মহিলাই হওক মতা মানুহে হওক আহিব পাৰে আৰু আহি পেলাই বাথৰুমটো ইউজ কৰিব পাৰে। সেইটো কাৰণে মই অলপমান তাত নতুনত্ব এটা দিম বুলি ভাবিছোঁ। নতুনত্ব তেনেকুৱা নহয়, মানে মোৰ ফ্লাছ বক্সটো অলপমান মানে ডিছকালাৰ হৈছে, আৰু তাতে মই এখন টয়লেট পেপাৰ এনেকুৱা লগাই দিম বুলি ভাবিছোঁ। গতিকে আহকচোন চাওঁ। এয়া মই অলপমান ক্লিন কৰি লৈছোঁ। অলৰেডি ক্লিন আছে। বাথৰুম সদায় পৰিষ্কাৰ ৰাখিব লাগে, যিহেতু বাহিৰৰ পৰা অহা মানুহে যেতিয়া বাথৰুমটো ইউজ কৰে তেতিয়া অলপমান নিজে সতেজতা অনুভৱ কৰে, ভাল পায়। সদায় মানুহৰ এষাৰ কথা আছে, বাথৰুমে পৰিষ্কাৰ পৰিচ্ছন্নতাই আপোনাৰ পৰিচয়। গতিকে বাথৰুমটো যাৰ পৰিষ্কাৰ নহয় তাতে গম পোৱা যায় যে মানুহৰ কিমান পৰিষ্কাৰ। সেইকাৰণে সদায় বাথৰুম পৰিষ্কাৰ ৰাখিব লাগে, নিজৰ কাৰণেও ভাল। বাথৰুমটো পৰিষ্কাৰ থাকিলে ইউজ কৰিও ভাল লাগে। গতিকে সেয়া মোৰ স্লেবটো যিহেতু অকণমান দীঘলীয়া হয়, সেইকাৰণে স্লেবটোত মই কেইটামান মোৰ লাগতিয়াল বস্তু থৈছোঁ। এয়া মই অনলাইন যোগে ৱালপেপাৰ টয়লেট পেপাৰ আনিছিলোঁ। এই টয়লেট পেপাৰকেইটা তাত থ'লোঁ, আৰু এইবিলাক সৰু সৰু মানে প্লাষ্টিক মানে ইউজফুল তেনেকুৱা নহয়, প্লাষ্টিক কাপ হয়। ডেক'ৰেশ্যন অলৰেডি কৰা আছিলে, ভাল লাগিছে দেখি পেলাই। সেইকাৰণে কাপকেইটা মই ভাবিছোঁ বাথৰুমতে দুই এটা ফুল দি পেলাই থৈ দিম, দেখিবও ভাল লাগিব। সেয়ে মই কাপকেইটা থ'লোঁ, আৰু এয়া মই বক্সটোত যিটো ডিছকালাৰ হৈ আছিলে ফ্লাছ বক্সটো, তাতে মই মেজাৰমেণ্ট ল'লোঁ। এতিয়া মই ৱাল ষ্টিকাৰ পেপাৰখন কাটি পেলাই তাত লগাই দিম। এটা মাৰ্বল ডিজাইনৰ যিহেতু হয়, ভাল লাগে, মানে লগাই দিয়াৰ পিছত আপোনাৰ মাৰ্বল বক্স যেন লাগিব, দেখাত তেনেকুৱা লাগে। গতিকে শেষলৈ চাই থাককচোন, কেনেকুৱা হয় ফিনিচিং কমেণ্ট কৰি জনাব। জাষ্ট এটা চিম্পুল মেকঅভাৰ দিলোঁ, গতিকে ইমান হেভি বাথৰুমটোত তেনেকুৱা চাবলগীয়া একো নাই। তথাপিও সদায় পৰিষ্কাৰ হৈ থাকিব লাগে, আৰু দুই এটা এনেকৈ সজাই পৰাই ৰাখিলে নিজৰ লগতে আনৰো ভাল লাগে। এয়া মই ক্লিন কৰি অলৰেডি মই লগালোঁ, এয়া বক্সটো লগালোঁ। বক্সটো সঁচাকৈ ভাল লাগিছে, একদম অৰিজিনেল মাৰ্বল বক্স যেন লাগিছে। সেইকেইটা মই এনেকৈ সজাই থৈ দিলোঁ। দৰকাৰী বস্তুখিনি ইয়াত ৰাখিছোঁ, শ্বেম্পু, হেণ্ড ৱাছ, টয়লেট পেপাৰ তেনেকৈ ৰাখি দিছোঁ আপোনাৰ এই বক্সটো।